Hi everyone, good evening. Zina's Kitchen or নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলোৱে নিশ্চয় ভালেই আছে। এই সময়ত মই এটা বিশেষ কাৰণত কেক বনাব লৈছো। হেয়ে আহকচোন চাওঁ মই কেকটো কিদৰে বনাইছো। আৰু মই আপোনালোকক বস্তু এটা দেখুৱাম। ফ্ৰিজত যিহেতু পুৰা এটো দেখা পাইছে মই হুইপ ক্ৰীম থৈছিলো দুটা পেকেট। কি হৈ গ'ল এয়া পুৰা আইচেৰে ভৰি আছে ফ্ৰিজটো অফ কৰি থৈছো যাতে হয়তো হ'বগৈ পাৰে বুলি এতিয়া মোৰ হেয়া চাগে সম্ভৱ নহ'ব যেন লাগিছে কি কৰো চাওঁ এতিয়া মই কেকটো বনাবৰ বাবে মোক লাগিব ময়দা তাৰ পিছত ইফালে পাউডাৰ সুগাৰ চেনিখিনি গুড়ি কৰি থোৱা আছে যেটো মই কেক বনাই থাকো এই এনেদৰে থৈ দিছো আৰু গাখীৰ লম মই গুডলাইট গাখীৰ লৈছো আপোনালোকে যি ল'ব পাৰে আৰু অকণমান মই নাৰিকল গুড়ি দিম তাৰ ফ্লেভাৰটো আহিবলৈ তেল লাগিব ৰিফাইন তেল লৈছো তাৰ পিছত বেকিং পাউডাৰ ইয়া লৈছো তাৰ পিছত আৰু বেকিং সোডা যেহেতু আৰু অকণমান মই চকলেট ফ্লেভাৰ আনিব বিচাৰিছো এই চকলেট এটো এসেন্সটো দিম তাৰ পিছত আৰু ফুড কালাৰ চকলেটৰ অকণমান দি দিম আৰু অকণমান চকলেটৰ টাইপৰ আহিবলৈ তাৰ পিছত ড্ৰাই ফ্ৰুটছত আৰু এয়া আছে কিচমিচ কেইটামান দি দিম আৰু বাদাম কাজু আছে কাজু কেইটামান টুকুৰা কৰি দি দিম তাৰ পিছত আৰু বাদাম দুটামান কাটি কাটি এনেকৈ দিম তাৰ পিছত আৰু ইলাচি অকণমান দিম আৰু এতিয়া তাৰপিছত মই কণী দি বনাম এই তিনিটা কণী লৈছোঁ তিনিটা কণী জোখেৰে মই কেনেকৈ বনাওঁ আপোনালোকে চাই যাব এই আটাইখিনি বনোৱাৰ আগতে মই প্ৰথমে কুকাৰত বনাম যিহেতু কুকাৰত মই নিমখ দি থৈছোঁ আৰু সেই নিমখখিনিৰ ওপৰতে ৰিং এটা বহাই দিছোঁ আৰু কুকাৰটো ঢাকন লগাই গৰম হ'বলৈ থৈ দিম আৰু এতিয়া এইফালে মই প্ৰথমে ড্ৰাই ফ্ৰুটছখিনি কাটি ল'ম গুড়ি কৰি আপোনালোক সকলোৱেতো কেক বনায় তথাপিতো মই কেনেকৈ বনাইছোঁ সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আপোনালোকে চাই যাব যদি ভাল পায় তেন্তে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া মই এইখিনিতে ইলাচি কেটামান ল'ম ইলাচি গুড়ি কৰি ল'ম যেহেতু গুটিখিনিহে উলিয়াই লৈছোঁ আৰু বাকলিখিনি কিন্তু মই পেলাই নিদিওঁ বাকলিখিনি চাহপাতৰ ডাব্বাত মই ভৰাই থ'ম ইলাচি গোন্ধ এটা আহিলে চাহ খালে চাহখিনিত ভাল লাগে সেয়ে মই বাকলিখিনি থৈ দিছোঁ বহুত বেছি দিয়া নাই আৰু এইদৰে মই হাতত লৈ এইকাৰণে খুন্দিছোঁ যে তেখেতৰ মিটিং হৈ আছে এইফালে অকণমানকৈ দেখুৱাই দিছোঁ আপোনালোকক সেইকাৰণে মই হাতত উঠাই লৈ এনেকৈ খুন্দিছোঁ ঠক ঠক কৰা নাই আৰু এতিয়া মই এইফালে ৰেডি কৰিছোঁ ড্ৰাই ফ্ৰুটছ কটা হৈ গ'ল ইলাচি গুড়ি কৰা হৈ গ'ল আৰু এতিয়া মই কণীকেইটা ভাঙি লৈছোঁ আৰু ইয়াতে আধা কাপ মই চেনি দিছোঁ আৰু 1/4 কাপ তেল দিছোঁ ইয়াৰ লগতে মই আৰু যি চকলেট এসেন্স লৈছোঁ বনাবলৈ তাৰে মই এচামুচৰ জোখেৰে দিছোঁ আৰু এইখিনি মই আটাইখিনি ব্লেণ্ডাৰে মিক্স কৰি ল'ম কাৰণ সময় নাই সেইকাৰণে আকৌ খানা চানা বনাবলৈ আছেই গতিকে সন্ধিয়া সময়খিনিও অকণমান বেছিকৈ মই ৱেষ্ট কৰিব বিচৰা নাই সেয়ে মই ব্লেণ্ডাৰে কৰিছোঁ আৰু ইয়াতে মই যিটো কাপেৰে তেল জুখিছিলোঁ সেম কাপেৰে মই আকৌ গাখীৰ দি দিছোঁ এতিয়া এইখিনি ভালকৈ মিক্স কৰি ল'ম এইখিনি মিক্স হৈ গৈছে আপোনালোকে দেখিছে ফুলি উঠিছে গোটেইখিনি মানে ভালদৰে মিক্স হৈ গৈছে আৰু এতিয়া মই ময়দা ল'ম ইয়াতে 3/4 কাপ ময়দা ফুল কাপ লৈছোঁ আৰু আধা কাপ মানে 1 কাপৰ জোখেৰে হৈছেগৈ তেনেকৈ লৈছোঁ আৰু 1.5 চামুচ বেকিং পাউডাৰ আৰু 1/4 টিস্পুন আপোনাৰ বেকিং সোডা লৈছোঁ সেইখিনি মই চালি ইয়াতে দি দিছোঁ এতিয়া মই এইখিনি ভালকৈ মিক্স কৰি ল'ম আৰু এই আটাইখিনি মই ভালদৰে মিলাই ল'ম ইয়াতে কিন্তু মই যিটো চকলেট ফুড কালাৰ লৈছিলোঁ তাৰে দুটুকমান দি দিছিলোঁ সেয়া ভিডিঅ'টোত নাহিলে এইখিনি আটাইখিনি মিলোৱা হৈ গ'ল মোৰ আৰু এতিয়া যিটো পেনত বনাম মই পেনটো অলপ তেল লগাই তাতে গ্ৰীজ কৰি লৈছোঁ ওপৰতে কাটি থোৱা কাগজখন মই লগাই লৈছোঁ এয়া বাটাৰ পেপাৰ নহয় কিন্তু মই পাতল কাগজ যিটো আহে সেইটোৰে মই কাটি থোৱা আছে তাৰে এখন লৈছোঁ তাৰ ওপৰতো আকৌ তেল লগাই গ্ৰীজ কৰি লৈছোঁ আৰু এতিয়া আটাই বেটাৰখিনি মই ঢালি দিছোঁ বাউলটোত এইখিনি মই এতিয়া অলপ চাফা কৰি লৈছোঁ তাৰপিছত বাউলটো মই টেপ কৰি দিম যাতে বাবলছবিলাক আঁতৰি যায় আৰু ইয়াৰ ওপৰতে যিখিনি মই ড্ৰাই ফ্ৰুটছ কাটি লৈছিলোঁ সেই ড্ৰাই ফ্ৰুটছখিনি মই ঢালি দিছোঁ
আৰু তাৰ ওপৰতে আকৌ মই এচামুচৰ জোখেৰে নাৰিকল গুড়ি ছটিয়াই দিছোঁ। এইফালে কুকাৰটো গৰম হৈ গৈছে। এতিয়া মই বেটাৰখিনি এইটো বহাই দিছোঁ কেক পেনটো। ভালদৰে মাজত মই বহাই দিম আৰু এতিয়া মই কুকাৰৰ চিটিটো এৰুৱাই ঢাকন লগাই দিম। প্ৰায় 40 মিনিটছমান হৈ গ'ল। এতিয়া টুথপিকেৰে মই চাইছোঁ লাগি অহা নাই, হৈ গৈছে কেকটো, সেয়ে মই উলিয়াই ল'লোঁ। এতিয়া আপোনালোকৰ আগত কেকটো মোৰ ৰেডি হৈ গ'ল, আপোনালোকে দেখা পাইছে। ঘৰত থকা বস্তুৰে এনেদৰে মই যোগাৰু টাইপ কাম কৰিলোঁ। মই একেবাৰে ইজি প্ৰচেছটো দেখুৱাইছোঁ, আপোনালোকে যদি ইচ্ছা কৰে বনাই চাব পাৰে। আৰু যিহেতু এইটো বনোৱা হৈ গ'ল, এঘণ্টা সময় হৈ গ'ল আটাইখিনি মই ৰেডি কৰাৰ পৰা ধৰি। এতিয়া কেকটো উলিয়াই মই ঠাণ্ডা হ'বলৈ ফ্ৰিজত থৈ দিম অলপ সময়। এয়া পেপাৰখন এৰুৱাই দিছোঁ, সুন্দৰকৈ হৈ গৈছে, আপোনালোকে দেখা পাইছে। আৰু কেকটো এয়া খুব স্পঞ্জি হৈছে, খাবলৈও কিন্তু বহুত ভাল হৈছিল, সোৱাদ হৈছিল স্পঞ্জি কেক। আৰু কিন্তু যিহেতু মোৰ হুইপ ক্ৰীমটো এতিয়ালৈকে নগলিল, তাৰ কাৰণে ৰাতি খাই বৈ আজৰি হৈ মই 2টা চকলেট দেখি পালোঁ ফ্ৰিজত। তাৰে মই কি কৰিছোঁ, এয়া গাখীৰ লৈছোঁ অকণমান, আধা কাপমান গাখীৰ লৈ তাতে সেই সৰু চকলেট 2টা মই ইয়াতে গলাই লৈছোঁ। আৰু এচামুচ ইয়াতে মই কৰ্ণফ্ল'ৰ দি দিছোঁ। কৰ্ণফ্ল'ৰ দি মই ধুনীয়াকৈ আটাইখিনি মিলাই ল'ম। এইখিনি মিলোৱা হৈ গ'লে মই কিন্তু ঠাণ্ডা হ'বলৈ অকণমান সময় থৈ দিছোঁ, যিহেতু সময় মোৰ ওচৰত নাই। আমি বজাৰৰ পৰা আনি সকলোৱে খাই থাকোঁ, তথাপিতো ঘৰত বনোৱা কেকটোৰ সোৱাদেই বেলেগ দিয়কচোন। সেয়ে মই ঘৰতে বনাবলৈ অকণমান কষ্ট কৰি বনাবলৈ চেষ্টা কৰিলোঁ। আৰু এতিয়া কেকটো যিহেতু ফ্ৰিজৰ পৰা উলিয়াই আনিলোঁ, ঠাণ্ডা হৈ আছে, সেয়ে মই এইখিনিও যিখিনি মই চকলেট গলাই লৈছিলোঁ সেইখিনিও ঠাণ্ডা হৈ গ'ল। এইটো মই ঢালি এনেকৈ আকৌ ফ্ৰিজত গোটেই ৰাতি থৈ দিম ভালকৈ ছেট হ'বৰ কাৰণে। সদায় বেকাৰীৰ পৰা আনি খাই থকা হয়, গতিকে ঘৰত বনোৱাটো অকণমান খাবলৈ মন যায়। সেয়ে যিহেতু মোৰ হুইপ ক্ৰীমখিনি নহ'লগৈ, সেয়ে মই এখেতৰ বাৰ্থডে আছে বুলি মই এইটোকে কাটিব দিম ভাবিলোঁ। আৰু উপায় নাই, সময়ো নাই আৰু কোনো আলহীও মতা নাই, সেয়ে মই এনেদৰে বনালোঁ। যিহেতু আমি ঘৰৰ 4জন সদস্যই থাকিম। ভিডিঅ'টো চাই কেনে লাগিল শেষত আপোনালোকে জনাব বুলি আশা থাকিল। থেংক ইউ।